জনপ্ৰিয় অভিনেতা আমাৰ মৰমৰ কিশোৰ আৰু এই পৃথিৱীত নাই। নিজৰ সুন্দৰ অভিনয় জগতৰ মাজেৰে দৰ্শকৰ মন জয় কৰা আমাৰ অতি মৰমৰ কিশোৰে চিৰদিনৰ বাবে বিদায় ল'লে অসমবাসীৰ পৰা। আজি কিছুদিনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাই এখন চিকিৎসালয়ত চিকিৎসাধীন হৈছিল মৰমৰ অভিনেতাজন। বহু জটিলতাৰ মাজতো হাৰ মনা নাছিল যেন অভিনেতাজনে। অৱশেষত মৃত্যুৰ সৈতে যুঁজ মাৰি হাৰ মানি যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে মৰমৰ অভিনেতাজনে। সঁচাই জীৱন কচুপাতৰ পানী। সদায় মুখত মিচিকীয়া হাঁহিটো লৈ থকা অভিনেতাজনে বিশ্বৰ বুকু উদং কৰি এইদৰে চিৰদিনৰ বাবে বিদায় ল'ব কোনে জানিছিল। হয়, আপুনি চাগে মানি ল'ব পৰা নাই কিশোৰৰ মৃত্যুক, কিন্তু দুখ লাগিলেও এয়াই যেন সত্য। মৃত্যুৰ পূৰ্বে তেখেতে ছ'চিয়েল মিডিয়াত এটি ভিডিঅ' যোগেৰে অসমবাসীক কিবা কৈছিল। আহকচোন কি কৈছিল চাওঁ। নমস্কাৰ, মই কিশোৰ দাস। মই যিহেতু অসুস্থ সকলোৱে গম পায় অসমবাসী ৰাইজে, মই যে আৰু এইকাৰণে মোৰ ট্ৰিটমেণ্ট চলি আছে বম্বেত, আৰু চিনেমাখনৰ প্ৰমোচনত মই অলপ নিজে থাকিব পালে নিজক সঁচাকৈ সুখী হ'লোহেঁতেন। আপোনালোকৰ লগত ডাইৰেক্টলি এটাত হ'লো হয় বা সকলোকে লগ পালে ভাল লাগিলেহেঁতেন, কিন্তু আজি এই মই বিশেষ অসুবিধাৰ কাৰণে আপোনালোকৰ মাজত আজি নাই। কিন্তু একো নাই, আপোনালোকে চিনেমাখন চাব, কাৰণ এইখন মোৰ অসুস্থ হোৱাৰ শেষ ছবি আছিল, মানে লাষ্ট চিনেমা কৰিছিলোঁ এইখন। আৰু চিনেমাখনৰ বহুতখিনি মমেণ্ট মোৰ এতিয়াও মনত আছে, বহুত ভাল লাগে। কাৰণ চিনেমাখন যেতিয়া আমি কৰিছিলোঁ মাজতে লকডাউন দুবাৰ পালোঁ আমি। সেই লকডাউনত মানে এনেকুৱা কিছুমান পৰিস্থিতি হৈছে, মোৰ কাপোৰ চাপোৰ কণ্টিনিউটিৰ কাৰণে বহুত মানে প্ৰব্লেম পাইছিলোঁ।